নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভাল। আৰু এই ভিডিঅ'টো পিছে দেওবাৰৰ দিনা ভিডিঅ' আছিলে আৰু সকলোবোৰ চাফ চিকুণ কৰি থকাই হয় সদায়। আৰু ক'ৰপৰা জানো ধূলিবোৰ আহে নাজানো আৰু সেয়েহে ঘৰটো আকৌ অকণমান চাফা কৰি দিছোঁ, সকলোবোৰ মুচি পেলাইছোঁ। আৰু এই ফটোখন দেখিছে নহয়, এই ফটোখন মানে মোৰ শাহু মাক বান্ধৱী এগৰাকী গিফ্ট কৰিছিলে। আৰু ইয়াৰ লেখনিটো বহুত ধুনীয়া হয় আৰু যিটো লেখনি আছে সঁচাকৈ স্বামীৰ বিনে তিৰোতা আধৰুৱা হয়। এই কথাষাৰ মিছাও নহয়, সঁচা। আৰু কেতিয়াবা মই আপোনালোকক এই লেখনিটো অলপ পঢ়ি শুনাম। সঁচাকৈ বান্ধৱীজনী আছেনে নাই নাজানো, কিন্তু লিখনিটো বহুত ধুনীয়া। আৰু সেয়েহে ময়ো ধুনীয়াকৈ মৰমত লেখনিটো ধুনীয়াকৈ সজাই মেলি থৈ দিছোঁ। আৰু তাৰপিছত ঘৰবোৰ চাফা কৰাৰ পিছতে অলপ মানে সাৰি দিছোঁ আৰু সাৰি মেলি আজৰি হ'লোঁ। তাৰপিছতে আকৌ বাছুৱে এইফালে কি বনাইছিলে দেখিছে নহয়, এই পটটোত বেম্বো প্লেন আৰু মানি প্লেন, আৰু দুইটাই মানে ধুনীয়াকৈ সজাই থৈছে আৰু দেখি বহুত ভালো লাগিছে সঁচাকৈ, দেখিছে নহয়। আৰু এই মানি প্লেন আৰু বেম্বো প্লেনটো সঁচাকৈ মই য'তে মানে নথক কিয় দেখি সঁচাকৈ ভাল লাগে। ক'ৰবাত দেখিলেও মানে ইমান মৰম লাগে, য'তে ত'তে থ'ব মন যায়। আৰু এইফালে বাছুৱেও ধুনীয়াকৈ মানে সজাই ডাইনিঙতে থ'লে আৰু মই তাতে থ'লোঁ। তাৰপিছত এয়া আবেলি চাহ তাহ কাপ খাইছোঁ আৰু এইফালে বাছুহঁতকো খাবৰ কাৰণে ৰেডি কৰি থৈছোঁ, প্লেটকেইখন সজাই ধুনীয়াকৈ। আৰু প্ৰায়ে মানে আমি আগবেলা ভাতটো খোৱা আৰু আবেলি মানে সাধাৰণ ৰুটি চুটি কিবা কিবি খাওঁ। আৰু তাৰপিছত অলপ জেতুকা আছিলে চুলিখিনি, সেই জেতুকা অলপ লগাই ল'লোঁ। আৰু এই গা মূৰ ধুই মেলি বাছক পঢ়াবলৈ আনিছোঁ। দেখিছে নহয় ইমান ধুনীয়া ৰং, মানে আধা ঘণ্টাহে হ'ল আৰু চুলিত লগাই থৈ দিয়া, কিন্তু ৰংটো কিন্তু বহুত ধুনীয়া জেতুকাখিনি। আৰু তাক সেয়া পঢ়াবলৈ ল'লোঁ, যিহেতু আজিৰ পৰা আৰু এক্সাম আছে, পৰীক্ষা হ'ব। আৰু তাক যে কৈছোঁ তোমাৰ পৰীক্ষাৰ বহীকেইখন উলিয়াই দিয়া, আৰু সি মানে মানুহটো নোলায়, কেমেৰা আগত ওলাবলৈ বহুত লাজ কৰে, মানে সি ওলাব নোৱাৰে আৰু লাজতে সেয়া টেবুলৰ তলত মুখখন ৰাখি থৈছে। এইফালে বহীকেইখন দিছে আৰু এই বহীকেইখন মানে পৰীক্ষাত খালে লৈ যাব লাগে, কোনদিনা কি ছাবজেক্ট আছে আৰু এই বহীকেইখন লৈ গ'লেই হ'ব। আৰু সেয়েহে বহীকেইখন সি মোক উলিয়াই দেখাইছে যে এইকেইটাত লিখি ল'ব লাগিব কোনদিনা কোন ছাবজেক্ট আছে ন। সেয়েহে বহীকেইখন এইকেইখন, আৰু এইকেইখনতে মানে পৰীক্ষাটো দিয়া হ'ব। আৰু তাৰপাছত তাক বোলো অকণমান সময় পঢ়ুৱাই লওঁ, তাৰপিছত ভাত ৰান্ধিব হ'বই আৰু, নহয় জানো। আৰু মানে মোৰ লগত বহি থাকিলেহে পঢ়ে। আৰু ইয়াৰ নেক্সট দিনা, যিহেতু আজি ককাক আইতাকক ধুনীয়াকৈ সেৱা এটা কৰিলে পৰীক্ষালৈ যোৱা আগদিনা, আৰু এনেই হ'লেও মানে স্কুললৈ যাওঁতেও ধুনীয়াকৈ সেৱা এটা কৰি যাওঁ বুলি কৈ থৈ যায়। এইফালে দেউতাকে গাড়ী উলিয়াই ৰাখিছে আৰু সি ধুনীয়াকৈ গৈ উঠিছে। বতৰটো যিহে খন্তেকতে বৰষুণ খন্তেকতে ৰ'দ, নক'ব আৰু এনেকুৱা। আৰু বতৰটো বেয়াহে, দেখিছে ন বৰষুণ দিয়ে আছে আজিলৈ ইমান